খাবলৈ বিৰাট ধুনীয়া প্ৰিয় দৰ্শকসকল চাওঁতে চাওঁতে ভোগালী বিহু আহি পাবৰে হ'ল আৰু ভোগালীত যদি চুঙা চাউল নাখায় ভোগালীৰ ভোগ জানো অসম্পূৰ্ণ হৈ নৰ'ব গতিকে আজি দেখুৱাব বিচাৰিছোঁ চুঙা চাউল কেনেকৈ বনাব যদিহে বনাব জানে ভালেই কথা আৰু যদি নাজানে এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই কাৰণ আজিৰ ভিডিঅ'টো চাই আপুনি গম পাব যে চুঙা চাউল কিদৰে আপুনি ঘৰতে বনাব পাৰিব প্ৰথমে খালি আপুনি কেইটামান বৰা চাউল কোমলকৈ তিয়াই ৰাখিব 2-3 ঘণ্টামান তিয়াই ৰাখিলেই হ'ল অৱশ্যে তাৰ পাছত চফাকৈ ধুব আৰু বাঁহৰ চুঙা কেইটামান কাটি ল'ব বাঁহৰ চুঙাত এই বৰা চাউলকেইটা পানীৰ সহ ভৰাই দিব আৰু মুখখন পাৰিলে কলপাতেৰে সোপা মাৰি দিব একদম তলিলৈকে দিব লাগে পানী অকণ থৈ পানী অকণ থাকে আপোনালোকক এটা কথা ক'বলৈ থাকিয়ে গৈছে মানে বাঁহটো কুমলীয়া হ'ব লাগে আৰু জাতি বাঁহৰ হ'ব লাগে বাঁহৰ চুঙাকেইটা আপুনি জুইত ভালদৰে পুৰিব আৰু চাব যাতে কেওফালে সমানে জুইটো পায় নহ'লে কোনোবা এটা ছাইডে বেছি সিজিব কোনোবা এটা ছাইডে কম সিজিব গতিকে বাঁহকেইটা পাৰিলে ঘূৰাই ঘূৰাই থাকিব যাতে জুইৰে কেওফালে সমানেই পায় তাৰ পাছত আপোনাৰ বাবে ৰেডি এয়া ভোগালীৰ জলপান চুঙা চাউল খাবলৈ বিৰাট ধুনীয়া ম'হৰ গাখীৰ অকণমান লৈ ক্ৰীম অকণমান লৈ গুড় এচপৰা লৈ খাবা আৰু বিৰাটেই ধুনীয়া গৰম হয় নে হাতখন আঠাটো তেতিয়াহে যাব ম'হৰ গাখীৰ অকণ লৈ খাবা আৰু বোলে কেনেকুৱা ৰাইচ ভাল লাগিছে তোমাৰ বহুত अच्छा আঠাটো বেছি মামা কেনেকুৱা ঠিকে আছে নিজে বনাই ঠিক নাপালে কেনেকৈ হ'ব আপোনালোকেও ঘৰত এনেকৈ বনাবলৈ ট্ৰাই কৰক আৰু খাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আল্টিমেট কিমান ভাল পাইছা बहुत কিমান ভাল मजा মজা আঠাটো सुम्मा কি গুলি চুমা নে কিটো गुली सुम्मा